guys, welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত ব্লগ এটা লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু কি খবৰ আপোনালোক সকলোৱে ভালে আছে এতিয়া যাবলৈছো মই কুৰাছ গাবলে সিমেন্ট সাপৰি যেহেতু আমাৰ ছাত্ৰ ঘণ্টা কিবা পাতিবল আছে আৰু প্ৰেক্টিছৰ কাৰণে যাম তাৰপিছত যেহেতু কাইলে 10 তাৰিখ কাইলে আছে প্ৰগ্ৰাম দিনত আছে আমাৰ 10 মান বজা সো ভিডিও চাই থাকিব হেকলকে আৰু হেতুকে বলো আজি অকমান চেলেকেটা দেখাও আপোনালোকক আৰু কাইলৰ যোনটো হেৰি প্ৰগ্ৰাম দিনত আছে আমাৰ হেতু মই আপোনালোকক দেখাইছো এইটো ভিডিওতে দেখাম সো চাই থাকিব আমি ফাইনালি আহি পাই গলো হি বিহু মেলা ঘৰটোতে শিকাব এতিয়া এইখন দেখিছো মই কাইলৰ কাৰণে গোটে ৰেডি হৈ গল আৰু কি ধুনিয়াকে হেতু বনাইছে নহয় চাব পাৰে ইফালে কি হৈ আছে এতিয়া ভালকে গম পোৱা নাই গৈ আছো কলেজৰ হৈ আহিছে কাইলৈ কাৰণে পুৰা মিউজিক লৈ আজি প্ৰেক্টিছ কৰা হৈছে কাইলৈ যেহেতু আছে এইখিনি গ্ৰুপ হৈছে আমাৰ কুৰাছৰ কাৰণে গোটেই ইয়াতে বহি আছে ভিতৰত বহুত গৰম ফালে সব বেটা বেটা হাই কৈ দিয়া হাই বেটা হাই হাই নকয় বা কাইলে ইফালে ইমান ধুনীয়াকে গেট বনাই থৈ দিছে কাইলে মানে কি ছাত্ৰ ঘণ্টা কি পাতিবল আছে কৈ দিয়ক কাইলে 10 জুন 1976 চনত মৰিগাঁও জিলাৰ দুজন ল'ৰা খাদ্য আন্দোলনত মৃত্যু হৈছিলে তেওঁলোকৰ স্মৃতিতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাই সিমেন্ট সাপৰি ঠাইডোখৰতে আমাৰ ছাত্ৰ সংহতি দিৱস পাতিব ওলাইছে আশা কৰো সকলোৱে কাইলে দিনটোত সহায় সহযোগ কৰিব কাইলে দিনটো ন হয় ৰাতি চাগে সিংগাৰ প্ৰগ্ৰাম হ'ব ৰাতি বুলি নহয় হেৰি কাইলে দিনতে হ'ব কাৰ্যসূচী 4 বজাত দিছে মানস ৰবিন আৰু মহেন্দ্ৰ হাজৰিকা আহিব আশা কৰো সকলোৱে গীতৰ লগতে মুকলি সভা তথা প্ৰত্যেকটো কাৰ্যসূচী যাতে সিমেন্ট সাপৰি ৰাইজ তথা সদৌ অসমবাসী ৰাইজে সহায় কৰে তাকে কামনা কৰিছো ধন্যবাদ থ্যাংক ইউ এতিয়া আৰু আমাৰ এবাৰ প্ৰেক্টিছ কৰি আমি যামগে আৰু দেৰি হৈছে আমাৰ জন্মনি বাই যোনখিনি কথা ক'লে আপোনালোকে শুনি পাইছে আৰু এতিয়া আমি গৈ আছো ঘৰলৈ কাইলৈ লগ পাই আছো হে গাইজ গুড মৰ্ণিং আৰু এতিয়া যাব লৈছোঁ আৰু কালিৰ ব্লগটো আজি মই ষ্টাৰ্ট কৰিছোঁ আকৌ ইমানেই বৰষুণ দিছে কালি ইমান বতৰটো ভাল আছিলে কিন্তু আজি বতৰটো বহুত বেয়া গোটেই বানপানী হৈ গৈছে আৰু এতিয়া মই যাব লৈছোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে কপি ৰখি আছে এতিয়া গৈ আছোঁ ছাতি তাতি লৈ গৈ আছোঁ যিহেতু বৰষুণ দি আছে ভিডিঅ'টো চাই থাকিব শেষলৈকে ফাইনেলি ইয়াত আহি পাই গ'লো বৰষুণ ইমান ডাঙৰ বৰষুণ দিলে আৰু ইফালে চাবই গোটেই বানপানী হৈ থাকিলে কপি চেণ্ডেল তোমাৰ যাব আৰু দে ইমান পানী হৈ থাকিলে গোটেই পানী এতিয়া বাজিছে 12টা বাজিলে আৰু
ন আকৌ আজি হয় হয় কালি লগ পাইছিলোঁ লাইন মিলাই আছোঁ আমি এতিয়া কাক মাতি আছা পপি কি হ'ল মমিক মাতি আছে আহা দুজনী ওচৰতে হ'ল তেখেতলোকক আগবঢ়াই লৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত হৈছে এই অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংক কুমাৰ নাথ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি সন্থাৰ সন্মানীয় উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস হৈ আমাৰ মাজত উপস্থিত হৈছে গতিকে তেখেতলোকক আগবঢ়াই লৈ আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱসৰ আমি সদৌ অসম ছাত্ৰ জিন্দাবাদ সদৌ অসম ছাত্ৰ জিন্দাবাদ সদৌ অসম ছাত্ৰ জিন্দাবাদ জয় অসম সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মহোদয়ে খুব কম কথাত গোটেই আন্দোলনটো আঁতিগুৰি মাৰি আপোনালোকৰ আগত উপস্থাপন কৰিছে মুকলি সভাত আমি এই কথা বতৰাবিলাক বিগতভাৱে আলোচনা কৰিম কেইবাগৰাকী বক্তাও আমি নিমন্ত্ৰণ জনাইছোঁ সেই সময়ত উপস্থিত থাকিব সেই সময়ৰ গোটেই পৰিৱেশ আজি উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেখেতসকলে বৰ্ণনা কৰিব আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মূল উদ্দেশ্য হৈছে যে
এইজনী অনামিকা এইজনী অনামিকা বহুত দিন হ'ল লগ নাই পোৱা তাইক আজি লগ পাইছোঁ হৰিনাম গোৱাখিনি কেনেকুৱা লাগিলে বা দুইজনীকে শুনিছোঁ কেনেকুৱা লাগিলে ভাল লাগিলে বহুত ভাল লাগিলে মোৰ ভাল লাগিলে দেই কপিত কেনেকুৱা লাগিলে তোমাৰ হৰিনাম ভাল ভাল আছে মমি কেনেকুৱা লাগিলে হৰিনাম মজা লাগিলে হা ধুনীয়া লাগিলে ধুনীয়া কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আৰু পূজা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মৰম দিব তাইক আৰু হৰিনাম গোৱা কেনেকুৱা লাগিলে ভাল লাগিলে মোৰতো একদম পূৰা হৈ গ'লগৈ শুনি বহুত ভাল লাগিলে চ' ভিডিঅ'টো এইখিনি আছিলে